कमरेड लोगोफ्रा जाय जाय आर'नाइ लाबोदों आर'नाइ लानानै आरो जाय जाय राजनीतिक आर्थ सामाजिक আৰু সাংস্কৃতিক যি এটা অভাৱনীয় পৰিস্থিতি আছিল তেওঁলোকৰ যি সমস্যা আছিল সেই সমস্যা সমাধানৰ ক্ষেত্ৰত এটা উদ্যোগ লৈ 1986 চনৰ 3 অক্টোবৰ তাৰিখে বড়ো ছিকিউৰিটি ফ'ৰ্চ নামৰ এটা সংগঠনৰ জন্ম হৈছিল আৰু এই সংগঠন বহু বছৰ সেইটো নামেৰে সহস্ৰ সংগ্ৰাম চলাই আছিল ইয়াক 1994 চনৰ ডিচেম্বৰ মাহত আকৌ নামটো সলনি কৰি NDP নামকৰণ কৰা হয় আৰু সেই নামকৰণেৰে আজি বহু বছৰ NDP সংগ্ৰাম কৰি আহিছে এতিয়ালৈকে আমি 34 ইয়াৰ্ছ 34 বছৰত ভৰি দিছোঁ আৰু এই 34 বছৰৰে 19টা বছৰ আমি সহস্ৰ সংগ্ৰাম হিচাপে কিছুমানে জংগলত থাকি কিছুমান ম্যানমাৰত কিছুমান বাৰ্মাত বাংলাদেশত কিছুমান নেপালত ভূটানত থাকি সংগ্ৰাম কৰিছিল আৰু 2005 চনৰ পৰা অস্ত্ৰবিৰতি চুক্তি কৰি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ভাৰত চৰকাৰৰ আলোচনাৰ জৰিয়তে বড়োসকলৰ যে আৰ্থ সামাজিক সমস্যা যে ৰাজনীতিক সমস্যা আৰু তেওঁলোকৰ আইডেণ্টিটি যি এটা প্ৰশ্ন সেই সকলোবোৰ সমাধান বিচাৰি চৰকাৰৰ লগত আলোচনা চলাই আহিছিলোঁ আৰু এই আলোচনাৰ মূৰত 15 বছৰৰ মূৰত আমাৰ আলোচনা এটা সুমীমাংসা হ'ল বিগত জানুৱাৰী মাহৰ 27 তাৰিখে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বড়ো আন্দোলনকাৰী সংগঠনসমূহৰ নেতৃবৃন্দৰ যি চুক্তি হ'ল যি চুক্তিৰ জৰিয়তে বড়োসকলক BTR বুলি এটা প্ৰশাসনিক ব্যৱস্থা দিয়া হ'ল কিন্তু যেহেতু আমি এটা সুকীয়া পৰিচয় জীয়াই থাকিম সেইকাৰণে হয়তো বেছিভাগ সংগঠনৰ সদস্য নিজৰ ঘৰত যাব কিন্তু বহুতো কাম এতিয়াও বাকী আছে আমাৰ কৰিবলৈ আৰু সেইখিনি সমাধান কৰিব লাগিব আৰু সেইখিনি কাৰণে আমি কেম্পত সদায় নাথাকিলেও চগা চেৰেকাকৈ আহি মাজে মাজে আহি আমাৰ যিখিনি কাৰ্যালয় সম্পৰ্কীয় কাম কাজ আছে সেইখিনি আমি কৰিম আৰু আমাৰ যিটো ঐক্য সেইটো ৰাখিবৰ কাৰণে আমাৰ এটা কাৰ্যালয়টো লাগিব আৰু সেই হিচাপে আমাৰ যিটো কেম্প আছে সেইখিনি আমি কাৰ্যালয় হিচাপে আমি ব্যৱহাৰ কৰিম ইতিমধ্যে আমি গম পাইছোঁ মানে দৈমু NGO যিটো বেচৰকাৰী সদস্য হিচাপে জনা যাব বুলি কৈছে আমি সংগ্ৰামৰত অৱস্থাত আমাৰ হেডকোৱাৰ্টাৰৰ নাম আছিল দৈমু মানে এটা ভূমুখ আৰু সেই নামকৰণটোকে আমি আমাৰ সংগঠন ডিচেবল হোৱাৰ পিছত দৈমু বুলি এটা NGO আমি গঠন কৰিম তাৰ জৰিয়তে আমি সমাজৰ সেৱা কৰিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু হয়তো কাইলৈ সংগঠন ডিজেল হোৱাৰ পিছত আমাৰ গোটেইখিনি সদস্য ইয়াৰ সদস্যভুক্ত হ'ব আৰু ইয়াৰ বাদে যিহেতু এটা কি কয় এইটো NGO হ'ব কিন্তু আমি ৰাজনৈতিকভাৱে কাম কৰিব লাগিব আৰু সেইকাৰণে আমি হয়তো এটা হ'ল NGOৰ সদস্য আনটো হয়তো ৰাজনৈতিক দলৰ সদস্য সেই দুই প্ৰকাৰে আমি হয়তো কাম কৰিম কাৰণ জনসাধাৰণ সেৱা কৰিব লাগিলে ৰাজনৈতিকভাৱে জড়িত হ'ব লাগিব আৰু সেইকাৰণে যেহেতু আমি মানুহৰ জীৱনটোৱে মানুহৰ সমাজটোৱে এটা ৰাজনৈতিক সমাজ সেইকাৰণে ৰাজনৈতিকভাৱে জড়িত থাকি আমি জনসাধাৰণৰ ৰাইজৰ সেৱা কৰিম থেংক ইউ সংগ্ৰাম নাথাকিব আৰু NDPৰ যিসকল সদস্য তেওঁলোক হয়তো অন্য নামকৰণে চিনাক্ত হ'ব সংগঠন ডিজলভ কৰা হ'ল যদি আমি সংগঠনৰ যিখিনি সদস্য আছে যিখিনি কৰ্মী আছে আমি একত্ৰিতভাৱে থাকিম আৰু একেলগে কাম কৰিম জাতিৰ কাৰণে সমাজৰ কাৰণে অঞ্চলৰ কাৰণে আৰু এইদৰে কাম কৰি আমি জনসাধাৰণ সেৱা কৰি যাম কিন্তু আমাৰ পৰিচয় হয়তো বেলেগ এটা পৰিচয় হ'ব আমি কিন্তু একত্ৰিত হৈ থাকিম আমি বিভিন্ন দল সংগঠনৰ সোমোৱাৰ প্ৰশ্ন উত্থাপন নহয় আমি যিখিনি কেডাৰ আছে যিখিনি কৰ্মী আছে NDP আমি আটাইকেইজনে একেলগে থাকি একেলগে কাম কৰিম আৰু কিন্তু আমাৰ পৰিচয় হ'ব হয়তো সুকীয়া বেলেগ ধৰণৰ এটা পৰিচয় হ'ব নতুন এটা পৰিচয়েৰে আমি জীয়াই থাকিম আজিৰ পৰা
अंगिरा ब्रह्म सेरेगा फाउन्डेसननि गायसनगिरि जोङो नैबे रौतायावहाय जोङो जुनियर कलेज खुलिनायजों लोगोसे मिउजिक स्कुलबो खुलिनो लादों सेरेगा मिउजिक स्कुल दा बेवहाय जोङो गुबुन गुबुननि रोखोमनि दामनाय जेरैहाय वेस्टार्न इन्सट्रुमेन्ट्स गिटार पियान' भायलिन आरो ड्राम सेट बेफोरबायदि दामनायबो फोरोंनाय जागोन लोगोसे बर'नि कालचार जेरैहाय खाम सिफुं सेरजा जथा बेफोरबायदिनिबो जोङो माने कचिं होनाय जागोन बेवहाय आरो मोसानायखौबो जों लानो सानदों आरो बेजों लोगोसे इन्डियान क्लासिकेल बेखौबो जोङो होफानो लानो सानदों नोंथांमोनहा स्क्रिनाव होनाय कन्टेक्ट नाम्बाराव सुलु लानो हागौ